নমস্কাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ আঁচনিসমূহৰ ওপৰত যিসমূহ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে সেই সকলোখিনি জনাই দিবলৈ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ লগতে নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি আৰু লাখপতি বাইদেউ এই গোটেইকেইখন আঁচনিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে মই ভিডিঅ'টোৰ জৰিয়তে গোটেইকেইখন আঁচনিৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰকেইটাৰ বিষয়ে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে গোটেই খবৰকেইটাৰ বিষয়ে জানিবলৈ হ'লে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টেণ্ট শেষলৈকে চাই থাকিব লাগিব আৰু তাৰ লগতে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ খবৰকেইটাৰ ফালে আগবাঢ়ো আজি মই ভিডিঅ'টোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত আপোনালোকে সকলোৱে গম পায় এই আঁচনিখনৰ যিটো 18 নম্বৰ কিস্তিৰ টকা হয় ইতিমধ্যে 5 অক্টোবৰ তাৰিখে আমাৰ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে মুকলি কৰি দিছিলে ইতিমধ্যে বহুতো কৃষকৰ বেংক একাউণ্টত এই টকাটো সোমাই গৈছে কিন্তু আমাৰ অসমৰ বহুতো কৃষকে এতিয়াও টকাটো পোৱাৰ পৰা বঞ্চিত হৈ ৰৈছে সেইকাৰণে বহুতো কৃষকে জানিব বিচাৰি আছে যে কিহৰ কাৰণে টকাটো নেপালে বা এতিয়াও টকাটো বেংকত সোমোৱাৰ চান্স আছে নে নাই এতিয়া আপোনালোকে টকা নোপোৱাৰ দুটা ৰিজন থাকিব পাৰে সেই দুটা ৰিজন হৈছে যে আপোনাৰ যি তিনিটা কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিলে সেই কামকেইটা আপোনাৰ হৈ নথকাৰ ফলত আপুনি টকাটো নেপাব পাৰে বা আপোনাৰ বেংকত পেণ্ডিং হৈ থাকিব পাৰে গতিকে আপোনালোকে এতিয়া পোনপ্ৰথমে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব তাত আপোনালোকে গম পাব যে আপোনাৰ EKYC মাল্টি ডিটেইলছ আপডেট বা বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক এই তিনিটা কাম কমপ্লিট হৈ আছে নে নাই এই তিনিটা কাম আপোনাৰ কমপ্লিট হৈ থাকিবই লাগিব তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব কেতিয়াবা এনেকুৱা হৈ যায় যে আপোনালোকে এই কাম তিনিটা কৰিবৰ কাৰণে ডকুমেণ্ট পাতি সকলো জমা দি থৈ আহিলে কিন্তু কিছুমান খেলিমেলিৰ বাবে বা আপোনালোকৰ কিছু সৰু সুৰা ডাটা নোপোৱাৰ বাবে এই কামকেইটা পেণ্ডিঙত ৰখি যায় বা এই কামকেইটা আপোনাৰ কমপ্লিট নহয় আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিলে সকলোখিনি A to Z জানিব পাৰিব যে আপোনাৰ এই তিনিটা কাম কমপ্লিট হৈ আছে নে নাই বা আপুনি যিটো ইনষ্টলমেণ্টৰ টকাৰ পৰা পাবলৈ বাকী আছিলে সেই ইনষ্টলমেণ্টৰ টকাটোত কি আহিছে আপোনাৰ ষ্টেট লেভেলত পেণ্ডিং হৈ আছে নে ডিষ্ট্ৰিক্ট লেভেলত আপোনাৰ কাম কাজখিনি পেণ্ডিং হৈ আছে নে আপোনাৰ বেংকত পইচাটো পেণ্ডিং হৈ আছে সকলো তাত চাব পাৰিব বা আপুনি পইচাটো কিহৰ কাৰণে নেপালে আপুনি আনএলিজিবল নেকি আপুনি প্ৰকৃত কৃষক নহয় নেকি সেইটো তাত আহি যাব সকলোখিনি আপোনালোকে তাত চাব পাৰিব আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় 2 নম্বৰ ৰিজনটো হৈছে আপুনি টকা নোপোৱাৰ যে বহুতো কৃষকে কৈছে তেওঁলোকৰ পইচাটো আহি গৈছে কিন্তু যেতিয়া বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিছে তেতিয়া গম পাইছে যে বেংকত পেণ্ডিং হৈ আছে বা বেংকত প্ৰচেছ হৈ আছে তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে বেংকৰ ব্ৰাঞ্চত অতি সোনকালে যোগাযোগ কৰিব লাগিব বেংকত আপোনাৰ হয়তো EKYC নিদিয়াৰ কাৰণে আপোনাৰ পেণ্ডিং হৈ থাকিব পাৰে বা আপোনাৰ DBT মাধ্যমটো তাত বেংকত এক্টিভ হৈ নথকাৰ কাৰণেও আপোনাৰ বন্ধ হৈ থাকিব পাৰে গতিকে আপুনি বেংকৰ ব্ৰাঞ্চত যোগাযোগ কৰিব আৰু বহুতে কৈছে যে মোলৈ মেছেজ আহিছে কিন্তু তাৰ পিছতো পইচাটো পোৱা নাই গতিকে আপোনাৰ তালে যদি মেছেজ আহিছে আপুনি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰাৰ পিছত আপুনি বেংকৰ ব্ৰাঞ্চত যোগাযোগ কৰিব বেনিফিচিয়াৰী ষ্টেটাছটোত আপোনাৰ কি আহিছে কিন্তু পৰাপক্ষত মেছেজ অহাৰ পিছত আপোনাৰ তালে 100% টকাটো আহিবই যদি টকা অহাৰ মেছেজ আহিছে আপুনি বেংকৰ ব্ৰাঞ্চত যোগাযোগ কৰাটো অত্যন্ত প্ৰয়োজনীয় যদি আপোনাৰ তাত এতিয়ালৈকে টকাটো সোমোৱা নাই এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো খবৰলৈ এই খবৰটো আহিছে নিযুত মইনা আঁচনিখনৰ ফালৰ পৰা আপোনালোকে গম পায় যে যোৱা 6 অক্টোবৰ তাৰিখে আমাৰ অসম চৰকাৰে অসমৰ প্ৰায় 2.5 লাখ ছাত্ৰীক এককালীনভাৱে একোটাকৈ সাহায্য প্ৰদান কৰিছে কিন্তু এইখিনিত এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে এই টকাটো অকল চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ত যিসকলে নামভৰ্তি কৰিছে সেইসকলে পাইছে যিসকলে ব্যক্তিগত শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিছে সেইসকলে নাই পোৱা বহুতো মানুহে ইয়াৰ বিষয়ে জানিব বিচাৰি আছে এতিয়া আপোনাৰ যদি ছোৱালীজনীয়ে ব্যক্তিগত শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰাৰ পিছত যদি আপোনালোকে টকাটো পোৱা নাই তেনেহ'লে চিন্তা কৰিব নালাগে বৰ্তমান আমাৰ অসম চৰকাৰে এই গোটেই বিষয়টো শিক্ষা বিভাগক চালিজাৰি চাবলৈ দিছে যে ব্যক্তিগত শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰা সকলকো এই আঁচনিখনৰ আওতালে কেনেধৰণে আনিব পাৰি বা এই আঁচনিখনৰ আওতাত তেওঁলোকক আনিব পাৰি নে নোৱাৰি সেইটো চাবলৈ দিছে অতি সোনকালে আশা আছে যে ব্যক্তিগত শিক্ষা অনুষ্ঠানত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিছে সেইসকলকো এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব আৰু এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকল পাবলগীয়া ছাত্ৰীয়ে এই আঁচনিখনৰ পৰা বঞ্চিত হৈছে সেই ছাত্ৰীসকলে মুখ্যমন্ত্ৰীগৰাকীক ডাইৰেক্ট জনালেই সেই ছাত্ৰীগৰাকীক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰি দিব গতিকে তোমালোকে যদি পইচাসমূহ পোৱা নাই তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীলৈ তোমালোকে পত্ৰ লিখিব পাৰা বা ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ লিখিলে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰিবা এতিয়া লগতে আৰু এটা কথা যেহেতু প্ৰত্যেক মাহৰ 10 তাৰিখে এই আঁচনিখনৰ টকাটো সোমাব বুলি কৈছে কিন্তু খবৰ আহিছে যে 10 তাৰিখে নহয় প্ৰত্যেক মাহৰ 11 তাৰিখেহে এই আঁচনিখনৰ টকাটো যিসকল ছাত্ৰীয়ে যিটো এমাউণ্ট পাবলগীয়া হয় সেই এমাউণ্টতেই টকাটো লাভ কৰিব গতিকে নেক্সট তোমালোকে নৱেম্বৰ 11 তাৰিখলৈ ৱেইট কৰিব লাগিব নৱেম্বৰ 11 তাৰিখৰ পৰা কণ্টিনিউ মান্থলি টকাটো লাভ কৰি গৈ থাকিবা
এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো খবৰলৈ। এই খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা। যোৱা 30 ছেপ্টেম্বৰ তাৰিখে এই আঁচনিখনৰ অধীনত প্ৰায় 25,238 যুৱক যুৱতীক আমাৰ অসম চৰকাৰে 75,000 টকাকৈ এককালীনভাৱে সাহায্য প্ৰদান কৰিছে আৰু সেই 30 ছেপ্টেম্বৰ দিনাৰ পৰাই আকৌ নতুনকৈ প্ৰায় 75,000 যুৱক যুৱতীক নাম ভৰ্তি কৰাৰ যি প্ৰচেছ হয় সেই প্ৰচেছসমূহ আৰম্ভ হৈছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে এই আঁচনিখনত নামসমূহ অন্তৰ্ভুক্ত কৰিব পৰা নাছিলে তেনেহ'লে আপোনালোকে এতিয়া জিলা আয়ুক্তৰ অফিচৰ সৈতে যোগাযোগ কৰক বা আপোনালোকে ব্লক পৰ্যায়ৰ সৈতে আপোনালোকে যোগাযোগ কৰিলেও এই আঁচনিখনৰ বিষয়ে সকলোখিনি জানিব পাৰিব। যদি আপোনাৰ সেই এৰিয়াটোত এই আঁচনিখনৰ নাম অন্তৰ্ভুক্ত কৰাৰ যি প্ৰচেছ হয় সেই প্ৰচেছ যদি চলি আছে তেনেহ'লে আপোনালোকে নামসমূহ অন্তৰ্ভুক্ত কৰি লওক আৰু যিসকলে টকাটো লাভ কৰিছে সেইসকলক বৰ্তমান আমাৰ অসম চৰকাৰে ট্ৰেইনিং প্ৰদান কৰিব বুলি পুনৰ খবৰ আহি পৰিছে। তেওঁলোকক এটা ট্ৰেইনিং প্ৰভাইড কৰিব প্ৰায় 3-4 দিনীয়াকৈ। সেই ট্ৰেইনিংটোৰ পিছতেই তেওঁলোকক আকৌ 25,000 টকা প্ৰদান কৰিব আৰু দ্বিতীয় পৰ্যায়ত আৰু 75,000 যুৱক যুৱতীক প্ৰথম 75,000 টকাকৈ দিব। তাৰপিছত তেনেধৰণে এই আঁচনিসমূহৰ যিটো লাভালাভ হয় সেইটো প্ৰদান কৰি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। যদি আপুনি ইয়াৰ আগতে ইণ্টাৰভিউ দিছিলে, আপুনি আবেদন প্ৰক্ৰিয়া কৰিলে, তাৰপিছতো যদি আপুনি টকাটো পোৱাৰ পৰা বঞ্চিত হৈ গৈছিলে তেনেহ'লে আপুনি চিন্তা কৰি থাকিব নালাগে। আপুনি নেক্সট দ্বিতীয় পৰ্যায়ত যি 75,000 যুৱক যুৱতীক টকাটো দিব তেতিয়া হয়তো আপোনাৰ নামটো তাত আহি যাব পাৰে, আপুনি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে আপুনি চিন্তা কৰিব নালাগে, আপুনি ভাগৰি পৰিব নালাগে। নেক্সট আকৌ 75,000 যুৱক যুৱতীক এই আঁচনিখনৰ টকা প্ৰদান কৰিবলৈ গৈ আছে। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো খবৰলৈ। এই খবৰটো আহিছে লাখপতি বাইদেউৰ পৰা। লাখপতি বাইদেউৰ যিটো 10,000 টকা সেই টকাটো কেতিয়া দিব ইয়াক লৈ পেলাই বহুতো নিউজ আহিছে বৰ্তমান যে দুৰ্গা পূজাৰ পিছতেই এই আঁচনিখনৰ টকাটো প্ৰদান কৰিব বুলি। খবৰ অহা অনুসৰি যে পূজাৰ পিছতো আপোনালোকে টকাটো নাপায়, সেই ভুৱা খবৰৰ ওপৰত আপোনালোকে ভুল নাযাব। পূজাৰ পিছত টকাটো নিদিয়ে, টকাটো প্ৰদান কৰোঁতে আৰু 2-3 মাহ সময় লাগিব। কাৰণ বৰ্তমান যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কাম হয় সেইখিনি চলি আছে বা আপোনালোকে যি গছপুলি ৰুই দিছিলে সেই তাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কামখিনি চলি আছে। আপোনালোকে জীৱিকা সখী কৰ্মীৰ সৈতে যোগাযোগ কৰিলে সকলোখিনি A to Z জানি উঠিব পাৰিব। কাৰণ চৰকাৰে ইমান পটককৈ টকাটো প্ৰদান নকৰে, বহুখিনি চালি জাৰি চাই পেলাইহে এই টকাটো প্ৰদান কৰিব। আৰু খবৰ অহা অনুসৰি যিসকল আত্মসহায়ক গোটৰ মহিলাই এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিছিলে তেওঁলোকক ট্ৰেইনিং প্ৰভাইড কৰিব আৰু সেই ট্ৰেইনিং প্ৰভাইড কৰাৰ পিছতেই অসম চৰকাৰে লিষ্ট প্ৰদান কৰিব আৰু সেই লিষ্ট ভিত্তিতেই একোটাকৈ গোট থাকে, সেই গোটৰ অধীনত যিমানখিনি মহিলাৰ নাম আহে সকলোৱে বেংক একাউণ্টত 10,000 টকাটো লাভ কৰিব। আশা আছে যে এই 2024 চনৰ শেষৰ ফালে মানে ডিচেম্বৰ মাহত আপোনালোকে এই টকাটো পোৱাৰ এটা আশা আছে, কিন্তু এতিয়ালৈকে কনফাৰ্ম ক'ব নোৱাৰি যে আপোনালোকে ডিচেম্বৰতেহে টকাটো লাভ কৰিব বুলি। আপোনালোকক জনাই দিওঁ যে পূজাৰ পিছত আপুনি টকাটো লাভ নকৰে। যি নিউজ আপোনালোকে পাইছে সেইখিনি সম্পূৰ্ণ ভুৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ বিষয়ে একো শব্দই বৰ্তমান কোৱা নাই, কিন্তু হঠাৎ কিন্তু এই আঁচনিখনৰ টকাটো প্ৰদান কৰি দিব পাৰে। কাৰণ আঁচনিখনৰ যিসমূহ কাম কাজ হয় ইতিমধ্যে প্ৰায় কমপ্লিট হৈছে, ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। গতিকে এই কামখিনি কমপ্লিট হোৱাৰ লগে লগে টকাটো অতি সোনকালে মুকলি কৰি দিব। গতিকে আপোনালোকে যদি এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে আৰু 2 দিন ৱেইট কৰক। কাৰণ আপোনালোকে আজি অতদিন ৱেইট কৰিলে যেতিয়া আৰু 2-3 দিন ৱেইট কৰি দিয়ক, আপুনি অতি সোনকালে এই আঁচনিখনৰ যিসমূহ লাভালাভ হয় লাভ কৰিব। এতিয়া বন্ধুসকল আজিৰ দিনটোৰ যিসমূহ আঁচনিৰ খবৰ আছিলে সেই সকলোখিনি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু তাৰ লগতে আপুনি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ ছাবস্ক্ৰাইব বুটামটো টিপি দিয়ক। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় আই অসম, ধন্যবাদ।